ছাত্ৰীসকল আজি মই তোমালোকক ৰিভিজন পাঠটোৰ দশম শ্ৰেণীৰ কেইটামান চুটি প্ৰশ্ন লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল ABC সমানুপাতিক হোৱাৰ চৰ্তটো হ'ল AB = C স্কোয়াৰ B স্কোয়াৰ = AC A স্কোয়াৰ = BC এটাও নহয়। উত্তৰটো হ'ব B স্কোয়াৰ = AC কাৰণ ABC সমানুপাতিক হ'লে A/B = B/C হ'ব। মন কৰিছা। 2 নম্বৰ প্ৰশ্নটো হ'ল X Y ৰ বিপৰীতভাৱে বিচৰণ কৰিলে তলৰ কোনটো চৰ্ত শুদ্ধ? XY = ধ্ৰুৱক, X ৰ মান বাঢ়িলে Y বাঢ়িব, X ৰ মান কমিলে Y কমিব, এটাও নহয়। উত্তৰটো হ'ল XY = ধ্ৰুৱক। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল 2 7 7 7 ৰ ঘনৰ একক স্থান থকা অংকটো হ'ল A 2 B 3 C 4 D 5। উত্তৰটো হ'ল 3। পাছৰ প্ৰশ্নটো হ'ল 3√8 + 3√027 ৰ মান হ'ল A 5 B 2.5 C 2.3 D 2.03। উত্তৰটো হ'ল C 2.3। এইবাৰ প্ৰশ্নটো হ'ল তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয়? A 576 B 900 C 784 D 525। উত্তৰটো হ'ব D 525। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বৰ্গমূল 625 + বৰ্গমূল 0.01 + বৰ্গমূল 20.25 = কিমান? অপশ্যন দিয়া আছে A 2.96 B 29 C 29.6 আৰু D দিয়া আছে 0.296। এতিয়া তোমালোকে এইবোৰ কৰিলে গম পাবা। এতিয়া ইয়াত উত্তৰটো ওলাবগৈ 29.6 যেহেতু 625 বৰ্গমূল 25 0.01 0.1 20.2 4.5 যোগ কৰিলে উত্তৰটো ওলাব 29.6। উত্তৰটো হ'ল এইবাৰ 4 9,10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হ'ল অপশ্যন A দিয়া আছে তোমালোকক 360 B 180 C 900 D 300। উত্তৰটো হ'ব C 900। 4 9 10ৰ লসাগু উলিয়াবা, লসাগু উলিয়াই তাক 5ৰে পূৰণ কৰিবা। উত্তৰটো হ'ব। এইবাৰ প্ৰশ্নটো হ'ল -1 হোল কিউব + -2 হোল টু দি পাৱাৰ 4 + 15 টু দি পাৱাৰ 0 মান কিমান? অপশ্যন দিয়া আছে A 15 B 17 C 18 আৰু D হৈছে 16। এতিয়া উত্তৰটো তোমালোকে চিন্তা কৰা। উত্তৰটো হ'ব D = কি 16। এইবাৰ প্ৰশ্নটো হ'ল m² - 5m + 6 / m - 3 মান কিমান? এতিয়া উৎপাদক বিশ্লেষণ কৰিলে তোমালোকে পাবা অপশ্যন A m+2 B m-3 C m-2 D m+3। তোমালোকে এতিয়া m² - 5m + 6 উৎপাদক বিশ্লেষণ কৰিলে পাবা m-2 আৰু m-3। এতিয়া কটাকটি গ'লে এনচাৰটো ওলাব C m-2। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল 4 চেণ্টিমিটাৰ বাহুৰ বৰ্গৰ সৈতে একে পৰিসীমাৰ এটা আয়তৰ প্ৰস্থ 3 চেণ্টিমিটাৰ হ'লে দিশ কিমান হ'ব? এতিয়া অপশ্যন দিয়া আছে A 4 চেণ্টিমিটাৰ B 5 চেণ্টিমিটাৰ C 6 চেণ্টিমিটাৰ আৰু D 3 চেণ্টিমিটাৰ। তোমালোকে এইটো কিতাপতো আছে, তোমালোকে অংকটো কৰি চাবা। উত্তৰটো ফৰ্মুলাকেইটা প্ৰয়োগ কৰি উত্তৰটো ওলাব B = 5 চেণ্টিমিটাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল চোৱা এটা ৰম্বাছৰ কৰ্ণডালৰ দিশ যদি 6 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হয় তেন্তে ৰম্বাছটোৰ পৰিসীমা কিমান? এতিয়া অপশ্যন ইয়াত তোমালোকৰ দিয়া আছে 5 চেণ্টিমিটাৰ A B 25 চেণ্টিমিটাৰ C 6 চেণ্টিমিটাৰ D 20 চেণ্টিমিটাৰ। তোমালোকে ৰম্বাছৰ কৰ্ণৰ সহায়ত ৰম্বাছটোৰ বাহুৰ দিশ নিৰ্ণয় কৰি ল'বা। তেতিয়া উত্তৰটো পাবা D = 20 চেণ্টিমিটাৰ। তাৰপিছত তোমালোকে ৰম্বাছৰ পৰিসীমা যেনে জানা যে ৰম্বাছৰ 4ৰে পূৰণ কৰিলে বাহুৰ দৈৰ্ঘ্যৰ পৰিসীমাটো পোৱা যায়। এইবাৰ প্ৰশ্নটো হ'ল এইটো শেষৰটো প্ৰশ্ন 12 নম্বৰ। এটা ট্ৰেপেজিয়ামৰ কালি 24 বৰ্গ চেণ্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটা 7 আৰু 5 চেণ্টিমিটাৰ উচ্চতা হ'ব A 6 চেণ্টিমিটাৰ B 4 চেণ্টিমিটাৰ C 5 চেণ্টিমিটাৰ আৰু D 12 চেণ্টিমিটাৰ। তোমালোকে ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰা সূত্ৰটো প্ৰয়োগ কৰি অংকটো কৰিব পাৰিবা। উত্তৰটো ওলাব তোমালোকৰ B 4 চেণ্টিমিটাৰ। তোমালোকে সূত্ৰটো হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টিপূৰণ উচ্চতা এই সূত্ৰটো প্ৰয়োগ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ এটা দৰকাৰী পাঠ এইবাৰ প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া পুনৰালোচনা যিটো ৰিভিজন পাঠ, এই পাঠটোত এইবাৰ তোমালোকক মই প্ৰথমতেই দিছোঁ যে এইবাৰ দুটা MCQ তাৰ পৰা আহিব। মুঠ নম্বৰ 1+1 + 2+2 তাত দুটা MCQ আহিব। অতি দৰকাৰী কথা যে MCQবিলাক সাধাৰণতে কিতাপৰ পৰা ডাইৰেক্ট নিদিয়ে, ইনডাইৰেক্টলি দিয়ে। মই কেইটামান MCQ তোমালোকক বনাই দিলোঁ 12টা। এই ধৰণৰ MCQ অহাৰ সম্ভাৱনা আছে আৰু তোমালোকে MCQবিলাকত নম্বৰ পাব পাৰিলে নিশ্চয় তোমালোকে ভাল নম্বৰ পাবা।
গতিকে মই এই দশম শ্ৰেণীৰ যিকেইটা পাঠৰ MCQ আহে সেই MCQ বিলাক তোমালোকক পৰ্যায়ক্ৰমে মই দিবলৈ চেষ্টা কৰিম। তোমালোকে এইবিলাক পাবৰ বাবে মেথছ ক্লাছ বাই ধ্ৰুৱজ্যোতি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰিলে নিশ্চয় তোমালোকে পাই থাকিবা আৰু আশা কৰোঁ তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিছা। ভালকৈ প্ৰস্তুতি কৰা, পৰীক্ষা হ'বই, তোমালোকে নিশ্চিন্ত থাকা। ধন্যবাদ।